নমস্কাৰ ছাৰ বাইদেউসকল। এতিয়া আমি কেনেদৰে মেপখন অতি সহজে আঁকিব পাৰিম আমি তাৰ বাবে অলপমান চাম। এতিয়া চাবচোন আপুনি কেনেকৈ সহজ হ'ব। প্ৰথমতে আপুনি যিখন মেপ আপোনাক দিয়া হৈছে, ঠিক আছে, এইখন মেপ যেনিবা আপোনাক দিয়া হৈছে, এই মেপখন যেনেকৈ আছে, প্ৰথমতে এই মেপখনৰ এৰিয়াটো আপোনাৰতো এনেকুৱাই হ'ব ন, এতকেতো বেলেগ নহয়। আপুনি যদিও আপোনাৰ নিজৰ লোকেশ্যনটো ভিজিট কৰিছে, তেতিয়াহ'লে লোকেশ্যনটো যিহেতু অলপ ডাঙৰ থাকে, গতিকে একজেক্ট এৰিয়াটো আমি লোকেশ্যনত যাই আঁকিব নোৱাৰোঁ। গতিকে মেপখনৰ পৰাই আমি চাই একজেক্ট মানে কি হয়, এই বাউণ্ডেৰীকেইটা এনেকৈ দি ল'ব লাগিব, ঠিক আছে। তাৰপিছত যেতিয়া আমি লোকেশ্যনত গৈছোঁ, যাওঁতে দেখিছোঁ যে কোনটো ঘৰ কোন ছাইড আছে, কোনটো ৰাস্তা কোন পিনে গৈছে। ইয়াতে ধৰক চাওক, ইয়াতে ধৰক এই ৰাস্তাটো দেখাইছে, হয়নে? এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটো এনেকৈ দেখাইছে। গতিকে এই ৰাস্তাটো একজেক্টলি তাতে আপুনি যোৱাৰ পিছত প্ৰেক্টিকেলি দেখিব যে এই ৰাস্তাটো কেনেকৈ গৈছে, বা এই ৰাস্তাটোৰ ওচৰত এইটো পইণ্ট 10 দিছে, বা ইয়াতে দুটামান ঘৰ আছে, হয়নে? এই ঘৰকেইটা আপুনি তাতে যেতিয়া গৈছে আপুনি লোকেশ্যনত, তেতিয়া আপুনি একজেক্টলি দেখিছে যে এই ঘৰকেইটা ৰাস্তাটোৰ মানে কিমান দূৰত আছে, কিমান কি আছে, হয়নে? গতিকে সেইখিনি আপুনি প্ৰেক্টিকেলি চোৱাৰ পিছত একজেক্টলি আপুনি বহাই দিয়ক। ইয়াতে যেনিবা ঘৰকেইটা কেঁচা আছে পকা আছে ইমান ধৰিব পৰা নাই, আপুনি যেতিয়া প্ৰেক্টিকেলি গৈছে তেতিয়া তাতে দেখিছে আপুনি কোনটো কেঁচা ঘৰ কোনটো পকা ঘৰ, হয়নে? গতিকে আপুনি সেইমতে এইখিনি বস্তু বহাই দিয়ক। কিন্তু এই যে বাউণ্ডেৰীটো আপুনি তাতে যিহেতু এৰিয়াটো বহুত ডাঙৰ, বা আপুনি এনেকৈ গৈ কিনে গোটেই এৰিয়াটো তেনেকৈ চাই আঁকিব নোৱাৰিব, বুজি পাইছে? গতিকে আপোনাক যিখন মেপ প্ৰভাইড কৰা হৈছে, এই মেপখনৰ পৰাই চাই আপুনি প্ৰথমতে বাউণ্ডেৰীটো আঁকি ল'ব লাগিব এজ ইট ইজ। তাৰপিছত আপুনি প্ৰেক্টিকেলি তাতে গৈ কিনে এইটো বস্তু চাব পাৰে যে বাউণ্ডেৰীৰ কাষে কাষে কি আছে। গতিকে বাউণ্ডেৰীৰ কাষত যদি কিবা এটা নদী আছে, কিবা নলা আছে, কি আছে, এইখিনি বস্তু আপুনি যেনেকৈ আমাক মাৰ্ক কৰিব দিছে, আপুনি সেইখিনি তাত তেনেকৈ মাৰ্ক কৰিব পাৰে। কিন্তু প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত আপুনি এই মেপখন চায়েই তাৰমানে বস্তুটো আঁকিব লাগিব, ঠিক আছে। এতিয়া মই অকণমান এনেই দেখাই দিছোঁ আপোনাক, চাব। এইখন মেপ মোৰ ধৰক, আপোনাক কথাটো কৈছোঁ। এতিয়া চাব, এতিয়া মই যেনেকৈ আছে তেনেকৈ এখন ৰাফ পেজত এতিয়া প্ৰথম চেষ্টা কৰিম এনেকৈ আঁকি ল'ম, ঠিক আছে। দেখিছে, দেখিছে? এতিয়া এনেকৈ প্ৰথমতে ৰাফ পেজত এনেকৈ আঁকি ল'লোঁ, এজ ইট ইজ এনেকৈ। মোৰ মেপটো এনেকুৱাকৈ আহিছে, এইফালে কোণাটো বাঢ়ি আহিছে, তাৰপিছত এনেকৈ গৈছে আপোনাৰ, এনেকৈ এটা ইউ শ্বেপ লৈছে, দেখি আছে? এনেকৈ এটা ইউ শ্বেপ লৈছে, লৈ এইটো আকৌ এনেকৈ আগুৱাই যায়, এটা কোণা এনেকৈ বাঢ়ি আহিছে, এনেকৈ এটা কোণা বাঢ়ি আহিছে। তাৰপিছত বাকী আকৌ ওপৰৰ পৰা চাব আপুনি, ওপৰৰ পৰা এইখিনি কি হৈছে চাব, ইয়াৰ পৰা এনেকৈ ষ্ট্ৰেইট লাইন এটা আহিছে, আহি শ্লাইটলি এইটো অকণমান সোমাই গৈছে, সোমাই যায় আকৌ এনেকৈ অকণমান ৰিটাৰ্ণ হৈছে বস্তুটো, ৰিটাৰ্ণ হৈ চাব, ৰিটাৰ্ণ হৈ জাষ্ট শ্লাইড এনেকৈ আহিছে, তাৰপিছত আকৌ অলপমান এনেকৈ গৈ বস্তুটো একেবাৰে এনেকৈ লাগিছেগৈ, ঠিক আছে। গতিকে এনেকৈ আপুনি মেপটো থুলমূলভাৱে আঁকি ল'ব, ঠিক আছে। আঁকি লোৱাৰ পিছত ইয়াতে মেপটোত চাব, মোৰ মেপটোৰ লগত আপুনি মিলাই চাওক, এইটো মেপ, আৰু এইখন মই আঁকিছোঁ অলম'ষ্ট। এতিয়া আপুনি মনত কৰক, তাতে যে গৈছে, তাতে যাই কি দেখিছে, যেনিবা ইয়াতে মেপত আছে এইটো ৰাস্তা, ঠিক আছে। এই ৰাস্তাটো আপুনি আঁকি ল'লে, বুজি পাইছে? তাৰপিছত ঘৰ আছে ইয়াতে কেইটামান, ঠিক আছে। এইখিনি আছে ঘৰ, এইটো ঘৰ এতিয়া আপুনি চাব লাগিব এইটো কেঁচা নে পকা। এইটো ঘৰ কেঁচা ঘৰ, গতিকে এইটো কেঁচা দিলে। এইখিনি এটা ঘৰ আছে, এইটো কেঁচা দিলে। এতিয়া এণ্ট্ৰেঞ্চটো, এওঁলোকৰ এণ্ট্ৰেঞ্চ মানে ইয়াৰ পৰা এই মেইন ৰাস্তাটোৰ পৰা এওঁলোকৰ ঘৰত যোৱা ৰাস্তা এটাই, দুয়োটাৰে। গতিকে আপুনি এইটো এনেকৈ ডেছ দি এইটো বুজাই দিলে, ঠিক আছে। আৰু এইটো ঘৰলৈকে ইয়াৰ পৰা অলপমান কাটি গৈছে, ঠিক আছে। এনেকৈ ডেছ দি আপুনি বুজাই দিলে, হৈ গ'ল। একে নিচিনাকৈ ইয়াৰ অপজিটত যেনিবা দুখন ঘৰ আছে, বুজি পালে? এইটো মই প্ৰেক্টিকেলি কৈ আছোঁ আপোনাক, এইটো কেঁচা ঘৰ, ঠিক আছে। এইটো এনেকৈ দিলে, ইয়াৰ কাষতে এইটো ছেইম একে ৰাস্তাৰে আহে সিহঁতে, ইয়াৰ পৰা দেখাই দিলে এইটো। তাৰপিছত ইয়াতে এটা আছে পকা ঘৰৰ কাৰণে আমাক কি দিব দিছে, স্কুৱেৰ। এইটো ৰাস্তাটোৰ পৰা ডাইৰেক্ট কানেক্ট, এইটো ডাইৰেক্ট আপুনি এনেকৈ দি দিয়ক, ঠিক আছে। এইখিনি হৈ গ'ল। তাৰপিছত আপোনাৰ যেনিবা
অকণমান ৰিম'ট এৰিয়া, এই ৰাস্তাটো ইয়াতে হয়নে, ৰাস্তাটো হৈছে মেইন ৰাস্তাটো ইহঁতৰ ইয়াতে এইটো, ইয়াৰ পৰা কোনো কানেক্ট, এইখিনি হৈছে পথাৰ এৰিয়া যেনিবা, এইখিনিত যেনিবা এটা দেখিছে ইমান মানত যেনিবা এটা ঘৰ আছে এইটো আপুনি প্ৰথমতে আঁকি লওক, ঠিক আছে। প্ৰথমতে এইটো কেঁচা ঘৰ, গতিকে এনেকৈ আঁকি লওক। কিন্তু ইয়াত এওঁলোকৰ ৰাস্তা, ডাইৰেক্ট ৰাস্তা নাই, গতিকে ইয়াৰ পৰা আপুনি এটা কানেকশ্যন পাথৱে এটা দেখাই দিব লাগিব, বুজি পাইছে। পাথৱেৰ কাৰণে কোনটো চিম্বল আমাক ব্যৱহাৰ কৰিব দিয়া হৈছে, আমি সেইমতে সেই চিম্বলটো ব্যৱহাৰ কৰিম। তাৰ কাৰণে আপুনি চাব, আমাক এখন মেপ দিয়া হৈছে, অৰিজিনেল মেপ দেখাই আছোঁ মই আপোনাক, এইখন মেপ এইখন মেপত চাওক আপুনি ক'ত কোনটো চিন দিব লাগে, ইয়াতে ডাইৰেক্ট লিখা আছে। যদি ঘৰটো চাওক ৰেচিডেঞ্চিয়েল ঘৰ হয়, পকা ঘৰ কিন্তু মানুহ আছে, তেতিয়াহ'লে স্কুৱেৰ দিলে হ'ল হয়নে। এতিয়া পকা ঘৰ কিন্তু মানুহ নাথাকে, নন ৰেচিডেঞ্চিয়েল, তেতিয়াহ'লে স্কুৱেৰ কৰি এইটো ডেছ ডেছ দিব লাগিব। কেঁচা ঘৰ হ'লে আপোনাৰ ট্ৰাইংগল দিব লাগিব, আৰু যদি নন ৰেচিডেঞ্চিয়েল হয় আপুনি ট্ৰাইংগল দি ডেছ ডেছ দিব লাগিব হয়নে। গতিকে এতিয়া ৰাস্তাকেইটা আপুনি চাব, কোনটো পকা ৰাস্তা হয়, পকা ৰাস্তা যদি এনেকৈ দিব ডাইৰেক্ট, কেঁচা ৰাস্তা হ'লে ডেছ ডেছ দিব, পাথৱে হ'লে যিকোনো মানে সৰু ৰাস্তা এটা আৰু পাথৱে জাষ্ট তেনেকুৱা হ'লে এইটো আপুনি এনেকৈ ডেছ ডেছ এবাৰ দিলে হ'ল। ৰেলৱে লাইন থাকিলে এনেকৈ দিব, ৰিভাৰ থাকিলে আপুনি ৰিভাৰটোৰ চিনটো আঁকি দিব হয়নে, পণ্ড, কেনেল য'ত যি আছে আৰু, বা দমকল থাকিলে কিন্তু দমকলটো এটা দিব লাগিব, কাৰণ দমকলকেইটা হিচাপত আহিছে আমাৰ, আৰু আমি জানো মানুহৰ প্ৰতি ঘৰত প্ৰায় অলমষ্ট দমকল থাকেই, গতিকে দমকলকেইটা আপুনি চাই ল'ব ক'ত আছে বা আছেনে নাই। কিছুমানৰ নাথাকিবও পাৰে, বাই চান্স ধৰক বৰিঙি কৰা আছে, কিবা কৰা আছে, গতিকে তেনে পৰ্যায়ত আপুনি এইখিনি দি ল'ব। আৰু টেম্পল, মন্দিৰ, মছজিদ, চাৰ্চ যি আছে সেইখিনি আপুনি সেইমতে আঁকি দিব লাগিব, বুজি পালে। এনেকৈ আপুনি প্ৰথমতে চিম্পলকৈ আপুনি এখন ৰাফ পেজত আঁকি লওক কাৰণ এইটো চিটটো আমি জমা দিব লাগিব নহয় জানো, গতিকে এইটো পটককৈ মানে কিবা এটা ভুল কৰাৰ প্ৰয়োজন নাই। এনেকৈ আঁকি এবাৰ প্ৰেক্টিছ কৰাৰ পিছত ইয়াতে এবাৰ অকণমান ডাঙৰকৈ লিখি দিলে হ'ল, বুজি পাইছে। আৰু ইয়াতে চিম্বল হেৰিটো দিয়া আছে, কোনটো ডাইৰেকশ্যন কোনটো হ'ব, নৰ্থ ডাইৰেকশ্যনটো ইয়াৰ লগত আপুনি মিলাই ল'ব, বুজি পাইছে। আপোনাৰ মেপখনতো তাৰমানে নৰ্থটো এই ছাইডত কৰিব ল'ব, বুজি পাইছে। নৰ্থৰ পৰা আঁকি যাব ধুনীয়াকৈ, আঁকি এইখিনি বস্তুখিনি দেখাই দিলে হ'ল, বুজি পালে। আৰু তাৰ উপৰি আপোনাৰ যিখিনি ডিটেইলছ, এই ডিটেইলছখিনি ইয়াতে ধুনীয়াকৈ ভৰাই দিব, এইখিনি আৰু বৰ বিশেষ একো নাই। এইটো বৰ বিশেষ টান কাম নহ'ব, আৰু আপোনালোকে যিহেতু নিজৰ HLBত গৈছে, লোকেশ্যনত গৈছে, গতিকে কোনটো ঘৰ ক'ত আছে নাই গোটেইখিনি আইডিয়া পাইছে, গতিকে তেনেকৈ আপুনি বস্তুখিনি দি দিব, আৰু পাথৱে য'ত যি আছে সেইমতে দি দিব আৰু ধুনীয়াকৈ, বুজি পালে। মনত ৰাখিবলগীয়া এইকেইটাই কথা, এই যে আপোনাৰ চিম্বলকেইটা আপুনি ইয়াতে আছে যিহেতু ইয়াতে চাই মেলি আপুনি ধুনীয়াকৈ দি দিব ইয়াতে, গতিকে এইখিনিয়ে আৰু।